এতিয়া যাম প্ৰেম মন্দিৰ ফটোৱে মাৰিব নোৱাৰিম চাগে আইফোন নহয় না এতিয়া যাম আমি মথুৰা তাত বেমাৰী নাম্বাৰ 1 বেমাৰী নাম্বাৰ 2 কবৰস্থানত দৰ্শন কৰিলোঁ মই মা ভণ্টি আৰু শাহুমা আৰু শহুৰ দেউতা গোটেই মিলি আমি মথুৰা বৃন্দাবন আৰু তাজমহল আৰু ৰাম মন্দিৰ চাব ওলালোঁ এয়া সৰু বাইদেউহঁতৰ ঘৰৰ পৰা ওলালোঁ চাওকচোন তাইও একদম পূৰা যাব ওলাইছে আমাৰ লগত কান্দি কান্দি থাকে আমাক ভিনদেউৱে ৰেল ষ্টেচনলৈ থ'ব আহিল আৰু এয়া চাওকচোন সৰু বা ল'ৰাটোৱে মানে পূৰা একদম বেগ দাঙি নি হেল্প কৰি দিছে আৰু পূৰা ভিনদেউ টাইপ তাৰপিছত আমি ৰখি আছিলোঁ ট্ৰেইন 2 ঘণ্টামান লেট হ'ল সেইকাৰণে আৰু এয়া আমাৰ ভণ্টি এয়া আমাৰ মা আৰু শহুৰ দেউতাই বহি পূৰা একদম মোবাইল চাই টাইম পাছ কৰিছে তাৰপিছত আমি গধূলি ট্ৰেইন উঠিলোঁ এয়া হ'ল ডে 2 আমি গ'লোঁ গৈ পিনে 2 দিন গ'লোঁ গৈ পিনে তাৰপিছত এয়া আমি আলিগড় ষ্টেচনত নামিলোঁ তাৰপিছত তাৰ পৰা আৰু ই ৰিক্সাত যাব লাগে 10 মিনিটমান যিহেতু আমি গ্ৰুপত গৈছিলোঁ গোটেইখিনি মানে আমাৰ চন্দন দাই চব কৰি লৈ গৈছিল আৰু এয়া বাছৰ পৰা গৈ পিনে আমি ডাইৰেক্ট বৃন্দাবন গৈছোঁ আৰু এইখন হ'ল আমাৰ আশ্ৰম যিহেতু আমি গোটেই গ্ৰুপ গৈছিলোঁ সেইকাৰণে একেলগে মানে চব একেলগে আছে মোৰতো ফুৰিব গ'লে বেমাৰ হোৱাটো মেণ্ডেটৰী এয়া টেবলেট খাই ল'লোঁ জ্বৰ পূৰা একদম গা বেয়া আছিল বেমাৰে ৰেডি চেডি হৈ আমি যাব ওলাইছোঁ প্ৰেম মন্দিৰ আৰু ক'ত ইস্কন টেম্পল যাম আৰু লোটাছ টেম্পল আছে বোলে তাতেও যাম এয়া চবেই ৰখি আছে আমি পূৰা ৰেডি হৈ লৈছোঁ আৰু মাহঁতে টেম্পুত গৈছে গোটেই গ্ৰুপবিলাক এনেকৈ 5খনমান টেম্পু লৈ লৈছে আৰু তাত মানে এনেকুৱা টেম্পুৰ পিছফালেও বহা মানে সুবিধা আছে তাৰে পিছত আমি গৈ পিনে এইটো গোটেই আইনাৰে বনোৱা মানে সেইটো মন্দিৰ হয় ভিতৰৰ গোটেইখিনি আইনাৰে বনোৱা কেমেৰাত ইমান ভাল লগা নাই যদিও মানে দেখিব ধুনীয়া আৰু ছেকেণ্ড আহিছোঁ লোটাছ টেম্পল ব্ৰজগুফা বাহিৰৰ পৰা দেখিব বহুত ধুনীয়া লোটাছ টেম্পল নহয় কিবা বেলেগ নাম আছিল আৰু আমাক লোটাছ টেম্পল বুলিয়ে কৈছে আৰু এয়া আমি তাতে অকণমান ফুৰি মেলি পিনে আমি যাব ওলাইছোঁ নেক্সট ধাম 4 ধাম একেলগে আছে তাত মা বৈষ্ণোদেৱী ধাম 3rd নম্বৰ টেম্পল মা পিছফালে আছে ইয়াত মানে দুৰ্গা পূজা বহুত ডাঙৰকৈ মনা হয় আৰু একদম পূৰা তাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে আমি যিহেতু জুবিন দা মৰাৰ সময়ত গৈছিলোঁ মন চন বেয়া আছিল সেইবাবে আপলোডো দিয়া নহ'ল আৰু এই ধামৰ ভিতৰত এনেকৈ সোমাই যাব পাৰি চাৰিওফালে বৰ ধুনীয়া মানে ভিতৰত গৈ পূৰা ইমান ডাঙৰ ঘূৰি ঘূৰি শেষ নোহোৱা হৈছে শিৱ ধাম এইটো নন্দী এইটো বহুত ধুনীয়া চাফা বুঢ়াই ৰাধা কৃষ্ণ ধাম আমি অলপ সময় এনে যাওঁ কিমান ভাগৰ বাপৰে এনেই গা দুৰ্বল তাতে আৰু পিতলৰ চুপ আমাৰ 4 ধাম শেষ আমি এতিয়া যাম প্ৰেম মন্দিৰ এক্সিট মাৰিলোঁ 1 ঘণ্টাৰ বেছি খোজ কাঢ়ি আৰু একো পেকেট চেকেট নিব নিদিয়ে তাতে মানে ধূপ বা চাউল তাউল কিবা কিবি সেইবিলাক পানী বটল নিব দিয়ে বাৰু কথাটো হ'ল যে পিছত বহি ভাল লাগে যদিও থেকেচাত মানে পূৰা মাথাত দুখ পায় আৰু এনেকৈ ফুট লগাই এটা ফুট দিলে 20 টকা 10 টকা ইমান বাৰ্গেনিং কৰে আমাক কৈছে এটা ফুট হ'লে 40 টকা দিব লাগে বোলে এনেকৈ মানে বাৰ্গেনিং কৰে আৰু বহুত মন্দিৰৰ একদম ভিতৰলৈ গালি নিব নিদিয়ে তাতে মানে এনেকুৱা ই ৰিক্সা টাইপত থাকে তাত গ'লে যাব পাৰি কিন্তু বহুত ভিৰ আৰু পূৰা মানুহ এনেকৈ খোজকাঢ়ি যাব লাগে 1 কিলোমিটাৰমান ৰীল বনাম বুলি আহিছিলোঁ আৰু এয়া মানুহৰ অৱস্থা থিয়ৰি বহি ঠাই নাই ফটা চটা পইচা দি পিনে বনাই ল'লোঁ ৰীলে থিয়ৰি বহি জেগা নাই এয়া প্ৰেম মন্দিৰৰ ভিতৰত তাতেও মানে বহুত মানুহ আৰু আমি কিবাকৈ এনেই অকণমান সময় তাতে ধূপ চালি একো জ্বলাব নিদিয়ে তাতে বুলি নহয় কোনো মন্দিৰতে জ্বলাব নিদিয়ে যিমান ভিৰ আমি ছাইডত কিবা কিবি বনোৱা আছিল একো চাব নগ'লোঁ এখন বিছটামানতে কেইটা মানুহ লাগে যিহেতু মোৰ গা বেয়া আছিল মই পূৰা আহিয়ে হৈ গৈছোঁ আৰু তাই চব এইবিলাক চাফা চাফা কৰি আজি আমি ইয়াতে গুড নাইট দিলোঁ আৰু আজি যাম বৃন্দাবন আৰু কিবা কিবি আৰু যিহেতু নিজে যোৱা নাই মানে সেইকাৰণে ভালকৈ গম নাপাওঁ কিহত যাম বৃন্দাবনৰ বান্দৰকেইটা বহুত বদমাছ ফল মূল কাপোৰ চাপোৰ চব লৈ যায় মানে খাব নাপালে মাৰ কাপোৰ মেলি থোৱা কাপোৰ লৈ গৈছে আৰু তাৰপিছত এজন গাইড লাগে যে তাতে সেই গাইডজনে মানে বুজাই আছে ক'ত কি কৰিব লাগে যিহেতু আমি বৃন্দাবনৰ ওচৰতে আছিলোঁ সেইকাৰণে বৃন্দাবনখন আমি খোজকাঢ়িয়ে গৈছোঁ চাবৰ কাৰণে আৰু গৈ থাকোঁতে এনেকৈ বহুত ডাঙৰ গৰু আছে তাতে কোনো কিন্তু মাছ মাংস চব নাখায় আৰু চব ভেজে মানে আমিও সেই 4 দিন একো খোৱা নাই গোবিন্দ মন্দিৰ মানসিঙে বনাইছিল
সেই টাৰ্গেট কৰি আছে বান্দৰকেইটাই 7 মহলাৰ আছিল ঔৰংজেবে ভাঙি দিছে 3 মহলা আছে 4 মহলা ভাঙি দিছে লাইট বোলে গোটেই লিগি গৈছিল তাৰপিছত গ'লোঁ আমি ৰংনাথ মন্দিৰ ইয়াতে 7টা সোণৰ কলা আছে আৰু ইয়াতে আমাৰ মাৰ মোবাইলটো বান্দৰে লৈ গ'ল বৃন্দাবনত বান্দৰ কিনা বহুত বদমাছ যি দেখা পায় মানে চব লৈ যায় আৰু মাৰ মোবাইলটো লৈ গ'ল কামুৰি পিনে গোটেই ডাইল চাইল স্ক্ৰীন দিন চব বেয়া কৰি দিছে দি পিনে দুটা ফ্ৰুটি দিওঁতে সেই দুটা ঘূৰাই দিছে আৰু মানে মোবাইলটো কিন্তু একো কাম নাই আৰু চব ভাঙি চিঙি অৱস্থা নাই আৰু ৰংগনাথ মন্দিৰ গজৰাজ কুণ্ড আৰু এইবিলাক যিমান আছে চব সোণৰ 81 টন সোণ আছে ইয়াতে মানে চব সোণৰ বনোৱা আছে আৰু ইয়াতে সোমাবৰ কাৰণে পইচা দি সোমাব লাগে 20 টকা ये सोने का घोड़ा और ये सोने का सिंह शार्दुल 500 কেজি চন্দন আছে ভিতৰত ৰঙা চন্দন তাৰে ওপৰত পিতল তাৰে ওপৰত সোণা পিছত আমি গ'লোঁ মীৰাবাই আশ্ৰম তাতে মানে বিধৱা বা এনেকুৱা মাবিলাকক মানে শুশ্ৰূষা কৰে আৰু এনেকুৱা যোৱাৰ পিছত এইটো দৈ তাৰ পৰা খাব দিছে যোনে যি ডনেট কৰে কৰিব পাৰে আৰু ওলাই আহোঁতে এইটো খাব দিছে তাৰপিছত আমি এটা কৃষ্ণৰ মন্দিৰত গৈছোঁ য'ত মানে দান কৰে আৰু দান কৰা মানুহবিলাকৰ 5,000 6,000 এনেকৈ পইচা দিলে গোটেই পৰিয়ালৰ নাম এনেকৈ লিখাই থাকে আৰু মানে সেই পৰিয়ালটোৰ যোন মানুহে নাযাওক আৰু ফ্ৰীতে বোলে ভোগ খাব পাৰি আৰু কিন্তু তাৰ কাৰণে 5,000 টকা দিব লাগে আৰু তাতে চাৰিওফালে এনেকৈ গৰু চৰু ৰখি থাকে আৰু তাৰপিছত ক'ব যে পৰিয়াল গ'লে পৰিয়ালে এডাল ফুলৰ মালা ল'ব লাগে তাৰেপিছত এনেকৈ হাজবেণ্ড ৱাইফ গ'লে হাজবেণ্ড ৱাইফে ফুলৰ মালা ল'ব লাগে তাৰপিছত এনেকৈ বহি পিনে কয় আৰু যে থিয় দি চাব নালাগে বহি কিনে চাব লাগে ইয়াতে ভোগ দিব লাগে নাজানো আৰু মইতো এইটো বিজনেছ টাইপে পালোঁ আৰু কাৰণ এনেকুৱা দাবী মানে 5,000 দিব লাগিব যদি 5,000 নোৱাৰে 4,000 দিয়ক লাষ্ট মানে 1100 আৰু যোনে 1100 নিদিয়ে তাহাঁতক মানে 500 টকা হ'লেও দিয়ক মানে এনেকুৱা ধৰে নহয় সেইটো বিজনেছ বুলিয়ে ক'ম আৰু মই বেলেগে কি কয় নাজানো আৰু যিয়ে মানে ধৰক 3,000 দিছে তাহাঁতক এনেকৈ এখন গামোচা দিব দি পিনে গামোচা নহয় এখন দি পিনে ধৰক হাজবেণ্ড ৱাইফ আৰু সেৱা কৰিব লাগে তাৰপিছত এখন ৱাইফক পিন্ধাই দিব কাপোৰ মানে বেছি পইচা দিলে দেই আকৌ 1100 দিলে নহয় আৰু যমুনা ঘাট তাৰে পিছত যাম আমি নিধিবন কাৰণ এবাৰ তাত বন্ধ কৰে পুৰা ৰ'দ আমার পরিয়াল সৌর দেউতা নাই সৌর দেউতাক তো আমি দেখাই নাই ক'ত দেউতা দেউতা নাই যমুনা ঘাটৰ ওচৰতে আছে কৃষ্ণৰ কদম ইয়াতে মানে কৃষ্ণই বহি পিনে গোপিনীৰ লগত লীলা কৰিছিল কাপোৰ চাপোৰ আনিবলৈ ওপৰত থৈ দিছিল আৰু তাৰপিছত আমি গৈ আছোঁ নিধিবনত নিধিবন গৈ আছোঁ পুৰা বান্দৰৰ ভয়ত মোবাইলটো পুৰা টান কৰি বান্ধি লৈছোঁ ৰাস্তা ধুনীয়া আৰু আঁকি পিনে দিছে তাত সোমোৱা পইচা নালাগে বাৰু কিন্তু চেণ্ডেল থ'ব 2 টকা নে 5 টকা লয় আৰু ইয়াত বান্দৰ এনেকৈ ভিতৰত আহিব নোৱাৰে চাৰিওফালে এনেকুৱা ৰাউণ্ড কৰি দিয়া আছে আহিব নোৱাৰে আৰু এই নিধিবনত কৃষ্ণই লীলা কৰে এতিয়াও কৰে বুলি বিশ্বাস কৰে সেইকাৰণে 5টাৰ পিছত সোমাব দিয়ে আৰু গোটেই বনখন ঘূৰোতে মানে এনেকুৱা মন্দিৰ থাকে তাতে পইচা দিয়ক মংগল হ'ব সেনেকুৱা কয় শেষত মানে যিজনে আমাক ঘূৰাইছিল তেওঁক মানে বিদায় দিলোঁ পইচা দি পিনে কয় আৰু পাৰিলে 100 টকা দিয়ক মানে সেনেকৈ ফাৰ্ষ্ট কৈছিল তাৰপিছত যোনে যি পাৰে সেনেকুৱা দিছে আৰু গোটেই পৰিয়াল মিলি পিনে তাৰপিছত আমি নিধিবনৰ পৰা আহিলোঁ আহি পিনে লাঞ্চটো আমি কৰি ল'ম এতিয়া পুলিচ চুলিচ নাই ৰখি আছে এখনৰ পিছত যোনে যেনেকৈ পায় সেনেকৈ সোমাইছে তাত মানে ট্ৰেফিক পুলিচ চুলিচ একো নাই তাৰপিছত আমি লাঞ্চ কৰিব গ'লোঁ CM য়োগী যে তেওঁ এখন হোটেল আৰু গোটেই ফ্ৰীতে যাওঁতে চেণ্ডেল খুলি যাব লাগে আৰু মানে আধাৰ কাৰ্ড গোটেই ডকুমেণ্টখিনি দিব লাগে আৰু আমাৰ যিহেতু চন্দনাই নিছিল চন্দনাই গোটেই গ্ৰুপখিনি দিছে চেণ্ডেল খুলি একদম দেখাত পূৰা মন্দিৰ টাইপ আৰু ভিতৰত ইমান মোবাইল চোবাইল নিব নিদিয়ে আৰু তাত মানে হাত তাতে ধুব নোৱাৰি আৰু বাহিৰতে হাত ভৰি চব ধুই পিনে যাব লাগিব পুৰা নিয়মে আমি হাত ধুব পাইছোঁ আৰু আমি দুইটা হাত ধুব আহিছোঁ ঘূৰি ইফালে বন্ধ আৰু ইফালে যাব লাগিব বঢ়িয়া ভাত খাই উঠি তাতে হাত ধুই আন পায় ইয়াতে ভাত খাই উঠিও ধোৱা ভাত নাখোৱাৰ আগত হ'ল ফ্ৰীৰ খানা CM য়োগী আদিত্যনাথে খুৱাইছে আৰু মানে যোনফালে যায় সোনফালে সোমাব নোৱাৰি সোমোৱা ৰাস্তা বেলেগ ওলোৱা ৰাস্তা বেলেগ আৰু এইখন হ'ল মানে বাহিৰৰ পৰা দেখিব আৰু যাতে চবকে ফ্ৰীত খুৱাই এনি টাইম ফ্ৰীত খুৱাই থাকে টেষ্ট লোৱা নাই 1 ঘণ্টামানো চাগে বহা নাই এতিয়া যাম আমি মথুৰা তাৰে পিছত আৰু ক'ত যাম আজি
আৰু নাজানো আৰু চন্দন দাই জানে বাকীখিনি ক'ত যাম। আগত যেনেকৈ গাইড এজন লাগে ইয়াতো গাইড এজন লাগে মানে তেওঁ গাইড আৰু তেওঁ কৈছে গাইডজনে আমাক বুজাই আছিল এইখন গকুল কৃষ্ণই ফাৰ্ষ্ট জন্ম পাই মানে ইয়াত লৈ আহিছিল যে নদীৰ পাৰেদি, সেইকাৰণে এইটো ঠাই মানে প্ৰথমত দৰ্শন কৰাইছে। আৰু গকুল মানে প্ৰথমতে যিহেতু নন্দ আৰু যশোদা মানে গৰু চৰাইছিল, সেইকাৰণে মানে আগে গৌশালাখন দেখায় আৰু ইয়াত যে গৰুবিলাক এনেকৈ বান্ধা আছে তাতে মানে এইটো কি মাখন খাব পাৰি আৰু তাৰপিছত সেইটো নাখালে ভাল, কাৰণ ইমান হাইজেনিক নহয়। আমি খালোঁ, খোৱাৰ পিছত আমাৰ চবৰে পেট বেয়া হ'ল আৰু এই গকুল ধাম মানে ভিতৰত যোৱাৰ আগত এইখন গোটেই গকুল। ইয়াতো সেনেকুৱা ছেম গৰু কেনেকৈ বস্তু কিনি পিনে খাব দিব পাৰি বাহিৰত। ফাৰ্ষ্ট গৌশালাখন চাই পিনে ইয়াতে ইয়াত মানে কৃষ্ণই জন্ম পোৱাৰ এক মাহ হ'লে মানে সেই ঘৰটোত আছিল আৰু ইয়াতো সেই আকে মালালৈ দান কৰিব লাগে আৰু কৃষ্ণটো মানে চাব দিয়ে, তাৰপিছত জোলাব দিয়ে, জোলালে পইচা দিব লাগে আকৌ সেনেকুৱা আৰু এৰে বান্দৰকেইটা এটা ভাল, মোবাইল নেনে আৰু চেণ্ডেল নেনে, অকল খোৱা বস্তুত এটেক কৰে। অকল বৃন্দাবনৰ কেইটাহে বোলে মানে চেণ্ডেল আৰু চব বস্তুতে মানে এটেক কৰে, ইয়াতে নকৰে ইমান। দি আছে সেই গৌশালা আৰু ইয়াতে চব একে গুণত একে পইচাৰ মানে অমুক দিব লাগে তমুক দিব লাগে, সেনেকুৱা খালী নিদিলে হ'ল আৰু চবতে। তাৰপিছত আমি মথুৰা গ'লোঁ। তাত মানে মথুৰাৰ ভিতৰত মোবাইল নিব নিদিয়ে, সেইকাৰণে একো ফটো ভিডিঅ' কৰা নহ'ল। আমি এনেকুৱা ডিনাৰটো কৰি ল'লোঁ। ডিনাৰটো মানে তাতে আমাৰ মানুহে বনায় আৰু এনেকৈ ভগাই দিয়ে, তলত এনেকুৱা খোৱা টাইপৰ হল আছে আৰু এয়া বজাৰলৈ যাব ওলাইছে আমাৰ শাহুমা, আমাৰ মা ভাগ্যশ্ৰী, কাৰণ বহুত ৰ'দ, মই নাযাওঁ। আমি এই দুপৰীয়া 1:30 যাব ওলাইছোঁ তাজমহল। কি হৈ আছে এইকেইদিন মোৰ গা বেয়া, আজি মাইনুৰ গা বেয়া অৱস্থা। মাৰো অৱস্থা নাই। ঘৰৰ আমাৰ 3টাৰ বেমাৰ। বৃন্দাবন মানে পুৰা বৃন্দাবনে আৰু চাৰিওফালে গছ আছে। ইমান চাফা নহয় বাৰু এনভাইৰনমেণ্টটো, হ'লেও মানে পুৰা চাৰিওফালে বহুত গছ আছে। তাজমহল আহি পালোঁ আমি আৰু এই গাড়ীত যাম। ইয়াত টমটম টাইপত যাব লগা, ইমানো দূৰ নহয় আৰু খোজকাঢ়ি যাব পাৰি। ৰ'দ আছিল কাৰণে আমি তাত গ'লোঁ। গৈ আমি টিকেট কাউণ্টাৰৰ পৰা টিকেট কাটি ল'লোঁ আৰু বাহিৰত যে কয় জোতা লাগে কিবা লাগে মানে এনেকুৱা শ্বু কভাৰ লাগে, একো কিনিব নালাগে, গোটেইখিনি মানে আজিকালি একো নালাগে আৰু এইবিলাক। এনেকৈ যোৱাৰ পিছত বেগ চেক কৰি আমাৰ এজন গাইড লৈছিল, তেওঁ বুজাই দিছে আৰু যে 4খন গেট আছে, এখন VIPৰ কাৰণে স্পেচিয়েল, তাৰে পিছত এখন ৰজাৰ, এনেকৈ মানে ৰজা অহা যোৱা কৰা, সেনেকৈ 4খন গেট দেখাই দিছে আৰু ওপৰত সোণ চোণ আছিল বোলে, সেইবিলাক গোটেই ব্ৰিটিছে লৈ গৈছে। তাৰপিছত অপটিকেল ইলিউজন দেখালে, মানে যিমান আগৰ ফালে সেইটো তাজমহলত সোমোৱাৰ আগত যিখন গেট আছে তাৰ পৰা মানে যিমান আগলৈ যায় সিমান সৰু দেখি আৰু পিছলৈ আহিলে ডাঙৰ দেখি। মানে সোমাই দেখিলোঁ মানে ফটোত যিমান ডাঙৰ দেখি আৰু সিমানো ডাঙৰ নহয় আৰু মানে কি ক'ম আৰু, মই ইমান ডাঙৰ নালাগিল। মই ভাবিছিলোঁ বহুত মানে খোজকাঢ়ি যাব লাগে কিবা লাগে, কিন্তু ইমানো খোজকাঢ়িব নালাগে আৰু ইমানো ডিষ্টেঞ্চ নহয়। মেইনটেনেঞ্চ ভাল নাই, এই গোটেই এইবিলাক বোকা হৈ গৈছে, একো চাফা কৰা নাই। তাৰপিছত ইফালে ফণ্টেইন আছিল চাগে, তাতে আজিকালি পানী চানী নাই, বহি পিনে ফটো উঠিব পাৰি, মানে ইমানো চাফা নেদেখিলোঁ মই, যিমান চাফা বুলি ফটোত দেখায় আৰু সেনেকুৱা নহয়। फ्री का पानी पियो, फ्री में पेशाब करो। এণ্ট্ৰি গেটৰ ৰাইট চাইডে ফিমেল টয়লেটটো আছিল, এইটো চাফা হয় বাৰু। তাৰপিছত এনেকুৱা আমলখি, তাতে গছত বহুত ডাঙৰ ডাঙৰ আমলখি আৰু কিবা কিবি ফলৰ গছ আছে আৰু গোটেইবিলাক পৰি আছে। তাৰপিছত পুলিচে এনেকৈ আমাক দিলে আৰু খাবৰ কাৰণে। वो मस्जिद है, उसमें नमाज होती है, नाइट टाइम की प्रेयर। आगरा फोर्ट से साजा आते ना नमाज पढ़ने के लिए आते हैं उस बिल्डिंग के अंदर। ताजमहल फ्राइडे बंद रहता है। ओके, इसका इंजीनियर था ना जिसने ताजमहल का मैप बनाया था, उसका बनाने वाले का यहाँ से थंब काट दिया था उसका, ये वाला थंब काटा था उसका, और ये भी काट दिया था, उसके दोनों थंब काट दिए थे। कहते हैं कि सारे वर्करों के इस तरह हैंड काट दिए थे, इसकी मैं गलत कर दिया। किसी में 20,000 पीपल के हैंड नहीं काटे गए थे। इतिहास আৰু এইটো অপটিকেল ইলিউজন, চুলে মানে 3টা পাৰ্ট দেখি আৰু দূৰত গ'লে 6টা পিচ দেখি। আৰু এইটো যে কলহ টাইপৰ দেখিছে, সেইটো মানে তাজমহলৰ ওপৰত আছে। এইটো এতিয়া পিতলৰ, আগত বোলে সোণ আছিল আৰু ব্ৰিটিছে লৈ গৈছে। আৰু তেওঁ বুজাইছে আৰু যে তাজমহল কেনেকৈ বনাইছে, তলত কি কাঠ দিছে যাতে সেইটো কেতিয়াও বাগৰি নাযায়, মানে বহুত ষ্ট্ৰংকৈ বনাইছে, কিবা কিবি সেনেকৈ কৈছে, মনত নাই ইমান, পাহৰিলোঁ। তাৰপিছত যমুনা নদীৰ পিছফালে মানে আৰু এটা তাজমহল বনাব খুজিছিল, ব্লেক তাজমহল, যিটো মানে এইটোতছেও বেছি হ'ল হয়, মানে ভাল হ'লে আৰু, কিন্তু বনাব নিদিলে। ब्लैक ताजमहल का फाउंडेशन
जो बना नहीं है। पता है इस पे कितना खर्चा आया था उस टाइम बनने के लिए सर? 4 करोड़ उस टाइम के अंदर, इस वाइट वाले के अंदर 4 करोड़ उस टाइम। पता है इस टाइम गोल्ड का भी क्या भाव था? 7 रुपीज़ का 50 ग्राम गोल्ड आता उस टाइम। এইটো এটা সুৰংগ, বহুত কিলোমিটাৰ দূৰত মানে বেলেগ এটা ঘৰ ওলাব পাৰি আৰু এইটো এতিয়া তালা লগাই থৈছে। আৰু পিছফালে বোলে এটা ৰেড ফৰ্ট আছে, তাতে শ্বাহজাহানক থৈ দিছিল, তাৰ পৰাই বোলে মমতাজৰ এইটো তাজমহলটো দেখিছিল আৰু। সুধা কবৰস্থানটো চাবা 200 টকা, কিন্তু আমি যোৱা নাই। এই পানীত চাৰিওফালে বটল চটল পৰা, চেলেনি পৰা, মানে লেতেৰা আৰু ইমানো চাফা নহয় যিমান চাফা বুলি ভাবিছিলোঁ। পূৰা তাজমহল কিনিছে ইয়াত 20 টকা আৰু বাহিৰত 50 টকা কৈ আছিল। আমি কবৰস্থানত দৰ্শন কৰিলোঁ। নহয়, কবৰস্থানটো চোৱা নাই, কিন্তু আমি বাহিৰে বাহিৰে চাইছোঁ। তাৰপিছত আমি যাব ওলালোঁ। এতিয়া কেনে লাগিল চাই? ভাল লাগছে। আপনি ফটো কেন লাগে রে? এনে ফটো কেন উঠলে? ক'ত উঠব? জিঅ' সৰু মোবাইল এটা আনিছোঁ বঢ়িয়া। নহয়, কালি ৰাম মন্দিৰ উঠব না? তাতে উঠিম দে। আইতাই আজি ফটো নুঠিলা কেমেৰাত, কালি উঠব ৰাম মন্দিৰ। গধূলিয়ে হৈ গ'ল, যাব ওলাইছোঁ। চবে মানে একদম ইলকে আহি মোক লগ তমুক লগ, নেই ৰাম মন্দিৰ মেলেগা। বেমাৰী নাম্বাৰ 1, বেমাৰী নাম্বাৰ 2, মই ফিট পুৰা একদম। ডিনাৰটো কৰি আমি ওলাম। ইয়াতে মানে মানুহৰ ইমান বেমাৰ নহয়, সেইকাৰণে টেবলেট পোৱা বহুত দিগদাৰ। এতিয়া আমি টেবলেট বিচাৰি কিনে আৰু যাব লাগিব। তাৰ মানুহৰ মানে ইমানেই বেমাৰ নাই, আমাৰ পেৰাচিটামল বিচাৰি গোটেই একদম গাড়ী আগত বহি লৈছোঁ। গোটেই ৰাস্তাত মোটামুটি 20-25 কিলোমিটাৰমান আহিছোঁ চাগে, বিচাৰি পোৱা নাই মানে। তাত আমাৰ ইয়াৰ নিচিনা মেডিকেল ষ্ট'ৰ নাই, মানে ফাৰ্মাচীও নাই। তাত ফাইনেলি কিবাকৈ বিচাৰি পালোঁ আৰু চাওকচোন কেনেকৈ পূৰা ডাব্বাত থৈ দিয়ে, চব মানে লৈ যাব আৰু চব মেডিচিন। মথুৰাৰ পৰা আমি আহি এতিয়া ৰাম মন্দিৰৰ ফাংচন আৰু সেইটোত নামছোঁ। গোটেই গা চা বেয়া চবৰে। এইবাৰ শাহুমাৰো বেমাৰ হৈছে, মাত নাই, অৱস্থা নাই। মাইনুৰো সেনেকুৱা আৰু আজি লাষ্ট কিবাকে হয় আৰু একদম পুৰা টায়াৰ্ড। আমি এদিন ৰাতি ট্ৰেইনত আহিছোঁ, মথুৰাৰ পৰা অযোধ্যা ট্ৰেইনত, আৰু এই অযোধ্যাৰ ৰাস্তা বহুত চাফা ধুনীয়া। অযোধ্যাৰ ফাৰ্ষ্ট এই প্লেচটোত নিচে, মানে য'ৰ পৰাই বেলেগৰ পৰা শিল আনি পিনে ইয়াত থৈছে, আৰু যেতিয়া ৰাম মন্দিৰটো হ'ব মানে এই শিলকেইটা নি পিনে তাত ব্যৱহাৰ কৰিব আৰু। এতিয়া থৈ দিছে এনেই, বহুত বেলেগ দেশৰ পৰা আনিছে। আমি ককাইছোঁ এতিয়া ইয়াতে গৰুৰ পূজা হয়, কুমাৰী গৰু ন, ইয়াতে গা পা ধুলি মানে চাবোন তাবোন দি নুধুৱে আৰু। এইকেইটা গৰু। তাৰপিছত আমি আহিছোঁ এইটো এই সীতাৰ পাকঘৰ বুলি কয় আৰু, তাতে মানে সীতাই কেনেকৈ বনাইছিল সেইবিলাক আছে। আৰু ইয়াতে সেৱা কৰিব লাগে। ইয়াতো সেই আগৰ দৰে মানে কিবা এটা এমাউণ্ট দিব লাগে, সেইটো বেলেগক মানে খুৱাই আৰু ৰাম মন্দিৰ প্ৰতিস্থাপন কৰোঁতে যোন আছিল তেওঁক মানে তেওঁক সেৱা চেৱা কৰে আৰু। এই দুজন দাদাৰ লগত গৈছিলোঁ, চন্দন দা আৰু দাদা আৰু। আমি যাব ওলাইছোঁ, কওক। আমি যাব ওলাইছোঁ ৰাম মন্দিৰৰ পৰা নলবাৰী। চব কনষ্ট্ৰাকশ্যন চলি আছে, মন্দিৰ হোটেল সুবিধা নাই আৰু। এইখন হোটেলত আমি আছিলোঁ, ইয়াতে চব আছে দেখোন, কিয় বা বেয়া নহয়। মা ৰেডি হৈ আছে, আমি যাই পিনে আমি যাম লক্ষ্ণৌ, পিছত আৰু শেষ আৰু ট্ৰিপ। ফাইনেলি আমি ৰাতিপুৱা 3টা বজাত বঙাইগাঁও পালোঁ, তাৰ পৰা নলবাৰী আৰু। কমফৰ্ট ফুড আমি ঘৰত আহি পিনে আলু ভাত খাওঁ। ইয়াতে মানে আমাৰ যাত্ৰাৰ অন্ত পেলালোঁ আৰু।